এইবিলাক আজি আমাৰ দিনত নাই, সম্পূৰ্ণ শান্তি হৈ গ'ল। এটা দুটা চুৰ ডকাই কিবা কিবি কাম হয়, এইবিলাকক সম্পূৰ্ণভাৱে বন্ধ কৰাৰ কাৰণে পুলিচ প্ৰশাসন সকলো লাগি আমি যাতে বড়োলেণ্ডত বসবাস কৰা সকলো জাতি জনগোষ্ঠী নাগৰিকে নিৰাপদে জীৱন যাপন কৰিব পাৰে, এইটো লক্ষ্য ৰাখি আমি বহুত ষ্ট্ৰংলি কাম কৰি আছো। ইউপিপিএলৰ মূল লক্ষ্য বড়োলেণ্ডত বসবাস কৰা 35টা জনসাধাৰণৰ শান্তি, সম্প্ৰীতি, নিৰাপত্তা আৰু সঠিক উন্নয়ন আমি এইটো বিচাৰো। বিভিন্ন প্ৰবঞ্চনা কৰি বিভিন্ন মিছা কথা কৈ আপোন তামোল ঢুকি পাই যোৱা 17 বছৰত বিপিএফৰ নেতাবিলাকে যি কাম কৰি আছে আজিও এই কথাবিলাকে তেখেতসকলে দোহৰাব বিচাৰে, এই কথাবিলাকে তেখেতসকলে ক'বলৈ বিচাৰে, কিন্তু আচলতে চিন্তাধাৰা তেখেতসকলৰ ভাল নহয়, ৰাইজলৈ তেখেতসকলে চিন্তা কৰিব নোৱাৰে। এই সময়ত যি দুৰ্নীতি অপসাৰণ হৈছে ইয়াৰ প্ৰতিশ্ৰুতি আমি ইতিমধ্যে দাঙি ধৰিছো। 17 বছৰৰ প্ৰতিয়ান আমি দাঙি ধৰিছো তেখেতসকলে কিমান ভাল কাম কৰিছে আৰু কিমান বেয়া কৰিছে। কোটা কমলৰ নামত কিমান কোটি কোটি টকা ডুবাই ৰাইজৰ পৰা খালে, এইবিলাক অলৰেডি আমি দাঙি ধৰিছো। আজি ৰাস্তা পদূলি দলং আমাৰ অঞ্চলৰ ৰাইজে বহুত কষ্ট পাব লগা হৈছে। অকল চাহমালি বগাবাৰী এই অঞ্চলতে বহুতখিনি দলং নহ'ল, আধা আধা কৰি পেলাই দলংবিলাক ঠিকাদাৰবিলাকে টকা খাই পলাই গ'ল, ক'ত গ'ল ক'ত নাই। এই আমাৰ সময়ত যেতিয়া আমি এই হাফদা পোৱা ব্ৰিজবিলাক ৰিটেণ্ডাৰ কৰি পুনৰ ৰাইজক এই দলংবিলাক নিৰ্মাণ কৰাৰ কাম চলি আছে। ইউপিপিএলৰ চিন্তা কৰা এটা চৰকাৰ, কাম কৰা এটা চৰকাৰ, ইউপিপিএলৰ চৰকাৰটো চিন্তা কৰা আৰু কাম কৰা এটা চৰকাৰ। আমি ৰাইজক লৈ চিন্তা কৰো, আমাৰ মহিলাসকলক লৈ চিন্তা কৰো, যুৱকসকলক লৈ চিন্তা কৰো, ছাত্ৰ ছাত্ৰীক লৈ চিন্তা কৰো, খেতিয়কসকলক লৈ চিন্তা কৰো, দৰিদ্ৰ পৰিয়ালক লৈ আমি চিন্তা কৰো। আৰু সামৰিকভাৱে সমাজৰ যি দুষ্টিকতা, বড়ো, অসমীয়া, বাঙালী, বিভিন্ন কোচ ৰাজবংশী, আদিবাসী, মাইনৰিটি, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কেনেকে সমন্বয় ৰাখিব পাৰে, এই কথাবিলাক ইউপিপিএলে চিন্তা কৰে। আমি চাই আছো যে স্বাধীনতাৰ ৭৫ বছৰত এতিয়ালৈকে কি কাম আমাৰ হৈছে আৰু হোৱা নাই, কি কাম আমি কৰিব পাৰো আৰু নোৱাৰো, এই কথাবিলাক আমি চিন্তা কৰি আছো। প্ৰথম কথা হৈছে ভূমিৰ সমস্যা। আমাৰ অঞ্চলৰ ৰাইজে চবে বিচাৰে ভূমিৰ সমস্যা সমাধান হওক। ১৭ বছৰে এই সমস্যা বিপিএফে সমাধান নকৰিলে। আৰু আপোনালোকে কোনোবা দিনা বিপিএফৰ সময়ত শুনিছিলে নেকি লেণ্ড মেলা, ভূমিৰ মেলা পতা শুনিছিলে নেকি আপোনালোকে? আমাৰ চৰকাৰৰ দিনত আমি ভূমিৰ মেলা পাতিছো ৰাইজক ভূমিৰ অধিকাৰ দিবৰ কাৰণে। মাত্ৰ 20টা দিনত 20,000 পৰিয়ালৰ ভূমিৰ সমস্যা আমি সমাধান কৰি দিলো। ভূমিৰ সমস্যা আমাৰ চৰকাৰৰ সময়ত এই ইউপিপিএল চৰকাৰ শেষ নহওঁতে বড়োলেণ্ড অঞ্চলৰ 80% মানুহৰ মাটিৰ সমস্যা সমাধান কৰিবলৈ আমি গৈ আছো। মাটিৰ সমস্যা সমাধান কৰিবলৈ কোনোবা ফৰেষ্ট অঞ্চলত আছে তেখেতসকলক ফৰেষ্ট অধিকাৰ দিব লাগিব। কোনোবা সাজ মাটি আছে যদি তেখেতসকলে 2003 চনৰ আগৰ পৰাই তাত আছে তেখেতসকলক ভূমিৰ অধিকাৰ দিয়া হ'ব। সকলোক যিসকলে এই অঞ্চলৰ বনাবাৰী লিগেল চিটিজেন সকলোক ভূমিৰ অধিকাৰ দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰি আছো। এই কথা বিপিএফে কৰা নাছিলে। আজি আপোনালোকে জানে যে ইয়াত আইনত ভোটবিলাক হোৱা নাছিলে। 2016 চনৰ 14 চনৰ 15 চনৰ বহুত পিএফৰ ভোটবিলাক পৰি আছিলে। আজি আমাৰ চৰকাৰ অহাৰ পিছত হাজাৰ হাজাৰ পিএফৰ ভোটবিলাক নিৰ্মাণ কৰাৰ কাৰণে আমি প্ৰেচাৰ দি কামবিলাক কৰিবলৈ সক্ষম হৈছো। আজি সময়ত সকলো বিষয়টো আমি পৰিৱৰ্তন কৰিব বিচাৰিছো। ভূমিৰ সমস্যা সমাধান ইয়াৰ লগতে চাকৰি বাকৰি 99 চনত চাকৰি কৰি আছিলে, 1999 চনতে এপইণ্টমেণ্ট পাইছে। এই সকলো চাকৰিটো ৰেগুলাৰ কৰা নাছিলে 17 বছৰে 18 বছৰে বিপিএফে। আৰু আমি 2 বছৰ হোৱাৰ লগে লগে প্ৰায় 1009জন 99 চাকৰি ৰেগুলাৰ কৰালো। এই কি কমবিলাক পাছ কৰি এনে আছিলে এই টেষ্ট বিলতে কি কমবিলাকক আধা আমি এপইণ্টমেণ্ট দিলো আৰু আধা আমি এপইণ্টমেণ্ট দিবলৈ গৈ আছো। য'ত স্কুল এমেলগেমেশ্যন নোহোৱাৰ কাৰণে শিক্ষক নাই, অতি শীঘ্ৰে স্কুল এমেলগেমেশ্যন কৰি পেলাই শিক্ষক যাতে প্ৰত্যেক স্কুলতে পায় এই ব্যৱস্থাটো আমি লৈ আছো।
আপোনালোকে জানে আমাৰ অঞ্চলৰ পৰা বহুত চাকৰি পাব লাগিব। আমাৰ বৰ্তমান অঞ্চলত অসম টেট পাছ কৰা বহুত ল'ৰা ছোৱালী আছে, তেখেতসকলকো চাকৰি দিব লাগিব, কিন্তু আমাৰ অঞ্চলৰ টেট পাতিব লাগিব। এইকাৰণে অসম চৰকাৰৰ লগত কথা পাতি অতি শীঘ্ৰে আমাৰ তাত স্পেচিয়েল টেট এটা পতাৰ কাৰণে আমি আয়োজন কৰিছো। আমাৰ টেট পৰীক্ষা হ'বলৈ গৈ আছে। এতিয়া নিবনুৱা যুৱক যুৱতীসকলে চাকৰি পাব। প্ৰায় 2,500 চাকৰি আমি দি দিলোঁ, কিন্তু 12টা 8 লোৱা হোৱা নাই। গাঁৱলীয়া প্ৰায় 8 হিচাপ লাগে যে 2,500 আমি বাঞ্চিত চাকৰি নাপায়। আৰু মাঝে চাকরি যাবে ঢাকা ছিল যদি করি গুড়া নকরনি মাঝে মাঝে এটাই কাল নাড়াই যাই করি ইন্টারভিউ পাস করার চাকরি রানা হাগান রানা এবা আনার পয়সা না রাইবা যে অভিমি এমনি সমাও লাখ লাখ টাকা লাখ লাখ টাকা বলা হয়েছিল। এই সময় চাকরি নামত কন্ট্রাকচুয়াল চাকরি কি বল ডিপিএফে এই কন্ট্রাকচুয়াল চাকরিটা আজি রেগুলার হওয়া নাই। বেচারা সকলের পরিবারের কিমান টেনশন আছে। ইন্টারভিউ নললে কোনো পলিসি নকৰিলে আজি তেখেতসকলৰ চাকৰি ৰেগুলাৰ কৰিব নোৱাৰে, একো কৰিব নোৱাৰে, তেনেকুৱা এটা বিপদ কৰি থৈ গ'ল এই ডিপিএফ সকলে। আজি সেইটো আমি কেয়াৰ কৰিবলৈ গৈ আছো। 2,900 কোটি টকা লাইবিলিটি আমি চৰকাৰ হাতলৈ দেখিবলৈ পালো। প্ৰায় 2900 কোটি টকা লাইবিলিটিজ হিচাপ নিকাচ কৰি চালো। এই টকাবিলাকৰ ভিতৰত 1500 কোটি টকা 1 টকা 2 টকা নহয়, 1500 কোটি টকা এইটো মানে কোনো স্কিম নোহোৱাকৈ অৰ্ডাৰ দি গৈছিলে পাছে লৈ পেলাই। আজি এইটো আমাৰ হাতত তথ্য আছে। তেনেকুৱা কিমান দুৰ্নীতি কিমান উপহাৰণ এইটো মানে হিচাপ কৰিব পৰা নাযায়। কিমান হিংসা হৈছিলে 2008 সময়ত হিংসা হ'ল, 12 সময়ত হিংসা হ'ল, বিভিন্ন হিংসা হৈ গ'ল। এই হিংসাবিলাক বন্ধ কৰিবলৈ তেখেতসকলে একো প্ৰচেছ লোৱা নাছিলে। আৰু আজি আমি এই হিংসাবিলাক সম্পূৰ্ণভাৱে বন্ধ কৰি সকলো জাতি জনগোষ্ঠীৰ লগত মিলি পেলাই থাকিব পৰা এটা পৰিৱেশ গঢ়ি আছো। ছাত্ৰ ছাত্ৰীবিলাকক গুৰুত্ব দিয়া নাছিলে। 3,000 শিক্ষকক আমি ট্ৰেইনিং দিলোঁ। এতিয়া 3,000 আৰু শিক্ষক ট্ৰেইনিং দিব বিচাৰিছো। অফিচাৰসকলক ট্ৰেইনিং দি আছো। আগতে কিতাপৰ চাপ্লাই হৈছিলে, এতিয়া আমাৰ দিনত 5,000 কৰি আমি প্ৰতি বছৰে 27,000 পৰিয়ালক 5,000 কৰি ডাইৰেক্ট নিদি দিছো। আমি 50 টকাৰ দুটা দিব বিচৰা নাই, 50 টকা দি 15 লাগি আছে। আৰু এইটো 1 লাখ পৰিয়ালে পাব। 3 বছৰৰ পিছত 1 লাখ পৰিয়ালে চবে 5,000 কৰি টকা বেনিফিট পাব। ইফালে অসমৰ পৰা অৰুণোদয় পাই আছে। ঋণবিলাক কিবা কৰিছিলে, ঋণবিলাক আজি পৰিশোধ কৰি দিয়া হ'ল। বিভিন্ন কাম কাজ আজি এলআইচি গভৰ্ণমেণ্টৰ দ্বাৰা চলি আছে। আমিও আমাৰ পৰা কাউন্সিলত যিখিনি পইচা আহিছে সেইটো কৰি আছো। এটা বছৰত আমি 440খন স্কুল ৰিপেয়াৰিং কৰিবলৈ গৈ আছো। এলপি স্কুল এমই স্কুলত বৰষুণ পৰে, ক্লাছ কৰিব নোৱাৰে ছাত্ৰ ছাত্ৰীয়ে। আৰু এই এটা বছৰত 440খন স্কুল আমি ৰিপেয়াৰিং কৰিবলৈ গৈ আছো। আৰু এটা বছৰত আমি 100 নতুন স্কুল বনাবলৈ গৈ আছো। আজি আপোনালোকে দেখিছে যে যিবিলাক সেল্ফ হেল্প গ্ৰুপ আছে, আমি কৈছিলো ইলেকশ্যনৰ আগত যে সকলোকে আমি পইচা আৰ্থিক সাহায্য দিম। ইটো গৈ পেলাই কোনোবা ইমান ধোকাই